हेलो गाइस मोर अन्य एटी भिडिओले आपनालोक सकलोके स्वागतम जनाइছো आशा करू आपनालोक भाले আছে আৰু এতিয়া ভিডিওটো সম্পূৰ্ণ চাব বুলি আশা থাকিল আৰু আগলৈ কি কৰো কি নকৰো দেখাম ভিডিওটো চাই থাকিব বাসনখিনি ধুই আনা হল এতিয়া এই বাসনখিনি ঠিক কৰি লম তাৰ পিছত সবজি কাটিম সবজিখিনি কাটাৰ আগতে মই এফালে দালি আৰু কচু বইল হ'বলৈ বহাই দিছো তেতিয়া এফালে দালিও হৈ যাব আৰু হেফালে মোৰ সবজি কাটাও হৈ যাব এফালে এয়া মোৰ সবজি কাটি হৈ গল আৰু এতিয়া এইখিনি বনাই লওঁ ডাংবডি সবজিৰ বাবে এফালে তেল গৰম হৈ আছে তেল গৰম হোৱাত ইয়াত মই কাটি লোৱা পিয়াজ আৰু জলকীয়াখিনি দি দিছো পিয়াজখিনি ৰঙচুৱা হাত ইয়াত মই ডাংবডি আৰু আলুখিনি দি দিছো অলপ সময় এনেদৰে ভাজিম এতিয়া ইয়াত নিমখ হালধি দি দিছো এইখিনি ভালদৰে লৰাই অলপ সময় ঢাকি দিম এইখিনি লৰাই দিলো নিমখ হালধি দিয়াৰ পিছত এতিয়া এইখিনি ঢাকন মাৰি দিম ভাজিখিনি ঢাকন মাৰি দিয়াৰ পিছত খালি লৰাই থাকিলে হল আৰু একো কৰিব নালাগে তাৰ পিছত হিজিলে গেছটো বন্ধ কৰি দিলে হল মই সেইখিনি দেখাবলৈ নহল কাম এটা ব্যস্ত হৈ পৰিলো মই ভাজি দালি বনালো ভাতটো দুপৰীয়া মায়ে বহাই দিব আৰু মই গা ধুবলৈ গলুগৈ তেনেকুৱাতে মায়ে পৰঠা বনালে আৰু এতিয়া ৰাতিপুৱাৰ আহাৰৰ বাবে পৰঠা আৰু ভাজি খাই লওঁ তাৰ পিছত আপোনালোকক লগ পাইছো ৰাতিপুৱা আহাৰ খাই কৰি আজৰি আৰু এতিয়া যাওঁ কাপোৰ মেলিবলৈ অথনি ৰুটি খোৱাৰ পিছত মোৰ আৰু ভিডিঅ' কৰা নহল কাৰণ মোৰ ক্লাছ আছিল মই ক্লাছ কৰিলো ক্লাছ কৰি ইটো হিটো কৰি ভাত পানী খাই অলপ ৰেষ্ট ললো আৰু এতিয়া 4টাই বাজিলহি আৰু এতিয়া গধূলিৰ কাম আৰম্ভ হ'ল এতিয়া আকৌ ঘৰচৰ হাৰি লওঁ বাচনকেইটা ধুই লওঁ তাৰ পিছত আপোনালোকক লগ পাই আছো বাচনখিনি ধুই আনিলো এতিয়া পাকঘৰটো অলপ মুচি দিওঁ আগবেলা মুচা হৈছিল যদিও এতিয়া অলপ লেতেৰা হৈছে সেইটো মুচি লওঁ এই যে দেখিছে এইটো হাঁহৰ পানী খোৱা বাতি দুখ পাই থকা হাঁহটো কাম বন কৰি আজৰি হৈ এতিয়া অলপ বজাৰলৈ ওলাই আহিছো আৰু এফালে আমাৰ এয়া চুম হাই ক আৰু এতিয়া বজাৰ কৰি আনোগৈ ওচৰ পাইছোহি যিহেতু মাস্কখনো পিন্ধি লৈছো বজাৰৰ পৰা আহিলোগে আৰু বহু দিনৰ মূৰত এনেকে ওলাই গৈছো আৰু চুমৰ লগত গলো পকৰি ঘুগুনি খালো আৰু অকমান মাংস আনিলো বহু দিনৰ মূৰত ওলাই গৈ বহুত ভাল লাগিলে
বহুত ভাগৰো লাগিছে এতিয়া আৰু ভিডিঅ'টো বহলাই নাথাকোঁ গতিকে ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু লাইক এটা বেয়া লাগিলেও দি দিব কাৰণ ভিডিঅ'টো কৰাত যথেষ্টখিনি কষ্ট হয় ভিডিঅ'টো কৰা পালৈ এডিট কৰালৈ এই গৰমতো মই আপোনালোকৰ বাবে ভিডিঅ' বনাই আছোঁ গতিকে লাইক এটা কৰি দিব ধন্যবাদ